এটা বাউণ্ডাৰী ৱালৰ বাবে ৰাজপথত ওলাই আহিল শ মহিলা। হয়, ৩২খন কেথলিক গীৰ্জাৰ কেৱল মহিলা বিষয়ববীয়া শ্লোগানত কঁপাই তোলে আকাশ বতাহ। আজি এই ঘটনা ঘটে নৱৈছাৰ দলহাট বজাৰত। সাংসদ প্ৰধান বৰুৱাই দলহাট CK মিছন কেথলিক গীৰ্জাৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে 10 লাখ টকাৰ এটি অনুদান আগবঢ়ায়। এই আঁচনিটো দুৰ্নীতি হৈছে বুলি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দলহাট শাখাৰ বিষয়ববীয়াই অভিযোগ অনাত জাঙুৰ খাই উঠে কেথলিক গীৰ্জাৰ বিষয়ববীয়াই। কেথলিক গীৰ্জাৰ বিষয়ববীয়ে জানিব দিয়া মতে আমাৰ আলোচনা মতে পুৰণা যথেষ্ট ভাল ইটা লগোৱাৰ বাবে আমি অনুমতি দিছোঁ। ইয়াৰ সুযোগ লৈ আজচাই 50,000 টকা দাবী কৰিছিল আৰু সেই টকা নিদিয়াৰ বাবে কাম বন্ধ কৰি হাৰাশাস্তি কৰি আহিছে, যাৰ বাবে ৰাজপথত নামিবলৈ বাধ্য হওঁ বুলি কয়। ইফালে আজচাৰ দলহাট শাখাৰ সভাপতিয়ে সাংবাদিকৰ আগত কয় যে টকা বিচৰাৰ কি প্ৰমাণ আছে যদি দেখুওৱা। মুঠতে CK মিছন কেথলিক গীৰ্জাৰ বাউণ্ডাৰী ৱাল নিৰ্মাণক লৈ আৰম্ভ হৈছে তীব্ৰ বাকবিতণ্ড। কারণ আজচাই আমার যেটু আমার প্রধান বড়ুয়ার MP ছাৰে আমার এই চার্চের বাউন্ডারি ওয়ালটো বনাবলৈ সাহায্য দিছিলে। তাৰ মতে আমি বাউন্ডারি ওয়ালটো বনালোঁ। বনোৱাৰ পিছত আজচাই ল'ৰাবিলাকে আহি ক'লে যে ইয়াত দুৰ্নীতি চলি আছে। দুৰ্নীতি চলাৰ কাৰণে সিহঁতে সাংবাদিকক মাতি আমাক মানে চাৰ্চৰ বিৰুদ্ধে আমাক প্ৰচাৰ কৰিলে, বদনামী কৰিলে, প্ৰচাৰ কৰিলে। আৰু 5 দিন আমাৰ কাম বন্ধ কৰিলে, 5 দিন আমাৰ কাম ৰখাই থলে। আৰু সেইকাৰণে আজি আমি ৰাইজে ওলাই আমি সেই আজচাৰ বিৰুদ্ধে আমি শ্লোগান দি আছোঁ, এনেকৈ দুৰ্নীতি বন্ধ কৰি দিয়ে। আৰু আমাক আজচাই মানে আমাক কৈছে যে আমাক 50,000 টকা লাগে। 50,000 টকা দিলেহে আমি এই ৱালখন বনাবলৈ দিম। আৰু যদি 50,000 টকা নিদিয়ে হ'লে আমি ৱালখন বনাবলৈ নিদিম। আমি 50,000 দিবলৈ আমি নিবিচাৰোঁ, আমি দিব নোৱাৰোঁ আমি 50,000 টকা, কাৰণ আমি পইচা দেখাই নাই। আমাক ৱাল লাগে, আমাক ৱালটোহে লাগে, আমাক পইচা পাতি একো এইবোৰ কাৰোবাৰ নাজানো। আমাৰ ৱালটো বনাই দিলে আমাৰ হৈ যায়। কিন্তু আজচাই যেতিয়া 50,000 খুজিছে আমি দিয়া নাই, সেইকাৰণে আমাক কাম কৰিবলৈ সিহঁতে বন্ধ কৰিব। সেইকাৰণে আজি আমি গোটেই ৰাইজে 35খন মণ্ডলীৰ ৰাইজ আমি আজি আহিছোঁ। আমি আজচাৰ এগেইনষ্টত আমি ইয়াত মানে থিয় দিছোঁ। কাৰণটো দাদা এইটো কাৰণে যে আমাৰ যিটো প্ৰধান বৰুৱা ছাৰ MP মহোদয়ে আমাক যিটো দলহাট CK মিছনৰ কাৰণে যি বাউণ্ডাৰী আমাক অনুদান কৰিছিলে, সেই নিৰ্মাণ অৰ্থে আমি ইতিমধ্যে শেষ কৰিছোঁ। আৰু শেষ কৰাৰ সময়ত প্লাষ্টাৰ কৰাৰ সময়ত যে আজচাৰ ল'ৰাকেইটা আহি বহুত মানে বিশৃংখল কৰিছিলে যে পুৰণা ইটা কিয় লগাইছে, নতুন ইটা লগাব লাগে, ইয়াৰ পইচাবোৰ ক'ত গ'ল বুলি। আমি গোটেইখিনি চাৰ্জৰ অনুমতিত, চাৰ্জৰ সদস্যৰ অনুমতিত আমি নতুন ইটা পুৰণা ইটা লগাই পেলাই, যিটো পুৰণা ইটা মানে আগত বহুত হেভি, আগৰ পুৰণা ইটাবোৰ বহুত হেভি, আমি PCB বুলি ইটাৰ নাম। গতিকে এইবোৰ মানে দলিয়ালো নাভাঙে। গতিকে আমাৰ গোটেই সদস্যৰ অনুমতি অনুযায়ী আমি নতুন ইটা লগোৱা হৈছে, পুৰণা ইটা লগোৱা হৈছে। গতিকে মানে ইয়াত কোনো ডুপ্লিকেট কাম হোৱা নাই, বহুত ধুনীয়াকৈ হেভি কাম হৈছে। কিয় কৈছে মানে আমি সিহঁতক পইচা দিয়া নাই কাৰণে এনেকুৱা কৰিছে সিহঁতি পুৰা বাতৰি যে পুৰণা ইটা লগোৱাৰ কাৰণে সিহঁতৰ 50,000 আমি সিহঁতক টকা দিব লাগে, তেতিয়া পুৰণা ইটাবোৰ নতুন ইটা হৈ যাব লাগে। আজচাৰ ল'ৰা হেৰি সভাপতি ৰাহুল সোণাই এইটো ডিমাণ্ড কৰিছে। ৰাহুল সোণাই আপোনাক পইচা ডিমাণ্ড কৰিছে? হয় হয়, 50,000 টকা। যদি 50,000 টকা দিয়া মানে নিদিয়াৰ কাৰণে ইহঁতে এনেকুৱা উৎপাত কৰিছে আৰু কাম বন্ধ কৰি 2 দিনমান বন্ধ কৰিলে। আৰু আমাৰ ৰাইজে সোনকালে কাম লাগে আমাক, আৰু কামটো বেয়া হোৱা নাই। আমাৰ ৰাইজে হেৰি আপত্তি কৰিছে, চবে চাই আছে, কামটো হ'ব লাগে সোনকালে। তো সেইটো কাৰণে মই সিহঁতক এই সহায় সহযোগ বিচাৰিলোঁ যে কামটো যদি আপোনালোকৰ যদি ভাল হৈছে তো আহক, চবে মিলি আমি কামটো আৰম্ভ কৰি শেষ কৰি দিওঁ বুলি। ব্যুৰো ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম।